আমি বৰ্তমান উপস্থিত আছো দলগাঁও সমষ্টিৰ অন্তৰ্গত 2 নং শ্যামপুৰত। আমাৰ লগত আছে सपनों की राजकुमारी। ये है सपनों की राजकुमारी और ये है আসানুল। আসানুল द किंग। और আমার লগত আছে এনডি ৰফিক তালুকদাৰ। এয়া আমাৰ দলগাঁৱৰ বিশিষ্ট সাংবাদিক। হয়, আজি আমি 2 নম্বৰ শ্যামপুৰত আহিছিলোঁ। ইয়াতে ঢলপুৰৰ যিখিনি উচ্ছেদিত পৰিয়াল দুটা পৰ্যায়ক্ৰমে ইয়াত সংস্থাপন দি থকা হৈছে। প্ৰথম পৰ্যায়ত 50 গৰাকী সংস্থাপন দিয়া হৈছিলে। আজি 110 গৰাকী পৰিয়ালকে ইয়াতে লৈ অনা হৈছে। তেওঁলোকে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে আমাক জনাইছে। আমি এই বিষয়ে বাতৰি যুগুত কৰিলোঁ। প্ৰতিবেদনৰ জৰিয়তে আমি বাতৰি এটা কথা ৰহিকৈ ক'ব লাগিব যে এইসকল যি পৰিয়াল সংস্থাপন দিয়া হৈছে, আমি গম পোৱা মতে ইয়াত 30ৰ পৰা 35টালৈকে ঘৰ বৰ্তমানলৈকে সংস্থাপন দিয়া হৈছে। এওঁলোকৰ না আছে পানীৰ ব্যৱস্থা, না আছে শৌচালয়ৰ ব্যৱস্থা, নাখাইছে কোনো খাদ্য। এই ফাগুন মাহত ৰাতিত এনেকৈ মানে এটা জুপুৰি সদৃশ ঘৰত ৰাতি কটাইছে। এয়া মোৰ লগত আছে ৰফিক তালুকদাৰ আৰু বিশেষ ক'ব আমাৰ বহুত দুখ লগা বিষয় বুলি ক'ব লাগিব। এই মানে মাঘমহীয়া ঠাণ্ডা, তেনেকৈ মানুহখিনি থাকিবলগীয়া হৈছে। বহুত কষ্টৰ সন্মুখীন হৈছে তেওঁলোকে। চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে অচিৰে ইয়াতে শৌচাগাৰ, পানীৰ ব্যৱস্থা, খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি চৰকাৰক আহ্বান জনাইছে। আমাৰ লগত ৰাজকুমাৰী আছে, কিবা ক'ব? খোৱা লোৱা ব্যৱস্থা আৰু হেৰি বিশেষকৈ এটা কথা ক'ব লাগিব ৰাজকুমাৰী, খোৱা লোৱাতকৈ কিন্তু শৌচালয়ৰ ব্যৱস্থা আটাইতকৈ আগত কৰিব লাগে। আমি দেখা পাইছোঁ ইয়াত এটাও শৌচালয়ৰ ব্যৱস্থা নাই, কি ক'বা? অতি সোনকালে চৰকাৰে হেৰি ব্যৱস্থাখিনি লৈ দিব লাগে আৰু। ঠিক আছে, আমি সংবাদদাতা হিচাপে আমাৰ বহুত দায়িত্ব থাকে, কৰ্তব্য থাকে। মোৰ লগত আসানুল হক আছে, তেখেতৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম। ঢলপুৰৰ উচ্ছেদিত যি পৰিয়াল আছে, এই পৰিয়ালসমূহত যিহেতু 2 নং শ্যামপুৰত আজি তেওঁলোকক সংস্থাপন দিয়া হৈছে। কিন্তু সংস্থাপন দিয়াৰ পূৰ্বে প্ৰথমতে মোৰ বোধেৰে ইয়াতে খোৱা পানীৰ ব্যৱস্থা, তাৰপিছত শৌচালয় হ'ব লাগিছিলে। তেওঁলোকক খোৱাৰ বাবে আজি যিহেতু যোৱা ৰাতি আহিছে, আমি গম পোৱা মতে তেওঁলোকে যোৱাকালি 4টা মানত আহিছে আৰু কিছুমানে যোৱা ৰাতিত আহিছে। এইখিনি সময়ত তেওঁলোকে এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ খোৱা লোৱাৰ ব্যৱস্থা কৰা নাই। যদি তেওঁলোকে সৰ্বই হেৰুৱা বুলি ক'ব লাগিব। এতিয়া যিহেতু তেওঁলোকক উচ্ছেদ কৰা হৈছে, যথেষ্টখিনি দিন তেওঁলোকৰ মাজত তেওঁলোকৰ ঝড় তুফান তেওঁলোকৰ ওপৰতে পাৰ হৈ গৈছে। এইটো সময়ত তেওঁলোকৰ না হাতত আছে কোনো টকা, তেওঁলোক ভালকৈ কৰ্ম কৰিব পৰা নাই। যিহেতু তেওঁলোকে খেতি বাতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে। এইখিনি সময়ত ইয়াতে যথেষ্টখিনি ঢলপুৰত উচ্ছেদ হোৱাৰ পিছত এইখিনি যি পইচা আছিলে, যি টকাখিনি আছিলে, এইখিনি গোটোৱা যি সাঁচি ৰখা যিখিনি ধন আছিলে, সেইখিনি তেওঁলোকে ব্যয় কৰি বিভিন্ন ধৰণৰ খোৱা চোৱা হওক এইবিলাক কিনি খাইছিলে, ৰেচন কিনি খাইছিলে বা মানুহে যুগুত কৰিছিলে। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ হাতত আছে না টকা, না আছে আন কিবা। এইখিনি সময়তে প্ৰশাসনৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ, প্ৰশাসনৰ ফালৰ পৰা অন্ততঃ তেওঁলোকক বৰ্তমানলৈকে তেওঁলোকক খোৱাৰ যাতে ব্যৱস্থা কৰে, যাতে কোনো মানুহ নাখাই থাকিব নালাগে। ঠিক আছে, ধন্যবাদ জনাইছোঁ তোমাক। এয়া হৈছে ঢলপুৰৰ যি লোকসকলক সংস্থাপন দিয়া হৈছিল দলগাঁৱত 2 নম্বৰ শ্যামপুৰত। এয়া হৈছে সামগ্ৰিক দৃশ্য। এয়া মোবাইল স্ক্ৰীণত দেখাই আছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য। ইয়াত ৰাস্তাৰ কাম কৰা হৈ আছে। আমি জনামতে, আমি গম পোৱা মতে প্ৰত্যেক ঘৰ লোকক আচলতে 1 বিঘাকৈ মাটি বৰ্তমানলৈকে দিয়া হৈ আছে আৰু পৰৱৰ্তী সময়ত দিয়ে নে নাই বৰ্তমানলৈকে তেনেকুৱা খবৰ হোৱা নাই। আৰু এটা কথা গম পাইছোঁ, প্ৰত্যেক ঘৰকে শৌচালয়ৰ ব্যৱস্থা কৰি দিব বুলি গম পাইছোঁ। 1 বিঘাকৈ মাটি দিয়াই হৈছে, আপোনালোকক কৈছোঁৱে। আৰু এটা